লাইট কেমেৰা একশন 1 2 3 4 1 2 3 4 বন্ধুসকল এইফালে বহুত দিনৰ মূৰত আজি পাহাৰত গৈ আছো মনা চনা লৈ আৰু আমাৰ লগত আছে আমাৰ সহপাঠী এই যে স্বপন ৰায় হাই বোলে হাই টেনচন লইলে আৰু ইয়াতে আছে আমাৰ সৰু ৰাজা উদিত এইফালে একবাৰ চাই দিয়ক হৈছে আৰু অতি শীঘ্ৰে আমি পাহাৰখনত আগমন কৰিম প্ৰৱেশ কৰিম পাহাৰত আহি পালোঁ আহি বহুত ভাল লাগিল অলপ খালি ৰেষ্ট লৈছোঁ এই ডেৰেনাৰ ওচৰত ডেৰেন একটা আছে যে ওচৰত তাতে আৰু আতেও মানে অলপ সময়ৰ পিছত আমি পাহাৰত উঠিম এয়া আমাৰ সহপাঠী অলপ ভাগৰো হৈছে মানে এতিয়াৰ পৰা এনেকৈ আৰু তো পাহাৰত উঠিব আছে পাহাৰত বেছি মানে এই যে ওপৰত এইটো এটা গীৰ্জা ইয়াতে আছে ভাল ৰবিবাৰে কৰি আমি আহোঁ যেনে তেনে কৰি উঠি আছোঁ আমি পাহাৰত আৰু আজি গৰমো বেছি দিছে আৰু ইমান পাহাৰবিলাক উৎসাহ থাকে যে উঠিবৰ আৰু ক'বই নোৱাৰে আৰু এই যে প্ৰথমৰ যে বিহুৰ ভিডিঅ'টো আছিল সেই ভিডিঅ'টো আছিল ছেকেণ্ড মানে দ্বিতীয়ত উঠোৱা ভিডিঅ' আৰু এইটো আছিল প্ৰথম ভিডিঅ' এইটো দিয়া হোৱা নাই কিন্তু এতিয়া এই ভিডিঅ'টো দিছোঁ এইটো চাব ক'ব নালাগে কেনেকৈ হৈছে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা মান পাহাৰ আমাৰ আগত থকা বন্ধুকেইটাৰ অৱস্থা একদম কাহিল এটা আগত চেঙেৰা চাৱা আছে তাই আগত যাই আছে আৰু আমি দুটাৰ বেৰেল পৰি গৈছে জলদি চাও সেই যে আগত থকা এটা চেঙেৰা আগত গৈছে ভাগৰ নালাগে বেটাক আৰু মোৰ অৱস্থা শেষ আৰু এই বেটা নাপায় আৰু ইয়াৰ পৰা ভিডিঅ' দেখা নালাগে আগত গৈ ভিডিঅ' দেখাওঁ বন্ধু এক্সিডেণ্ট নাপায় ধরে উপর যাকে ডাবা দেগা চলো তো ভাগো তো খানা আমাক অলপ সহায় কৰিবে কোনোবা আহি দেৱপুৰুষ পাহাৰত যোনে প্ৰথমবাৰে আহে তেওঁলোকৰ এই ভিডিঅ'টো চাওক আৰু এনজয় কৰক কাৰণ তাৰে পৰা এনজয় কৰক জীৱনত কেতিয়াও এনেকুৱা পাহাৰত নাহিব আপুনি থাকক চুইমিং পুলত থাকক গৰম দিনত পাহাৰত ঘূৰিব এতিয়া আমি এটা বেয়া বস্তু দেখা পালোঁ গাজৰ কাটি পেলাই দিছে গাছবিলাক কিয় কাটেহে মানুহে গাছ কাটক কিবা কামৰ কাৰণে কিন্তু এনেই মানে কাটি পেলাই থ'ব নালাগে গাছবিলাক ভাল দামী গাছ কাৰণ এতিয়া বহুত জেগাত ঠাইত গাছৰ অভাৱত বহুতো মানে আমাৰ উষ্ণতা বৃদ্ধি হৈ আছে যাৰ ফলত আমি ভৱিষ্যতত বহুত সংকটৰ সন্মুখীন হ'ব লগত পৰে পাহাৰত উঠা জছ কাম নিদিয়ে যাৰ বাবে এতিয়া চালা জলকীয়া জ্বলা খালে জজ উঠে এই বাকীবিলাক নাপায় বহিছে চিন্তাত পৰিছে কি হ'ব এটা একটা তামোল বাগান চাৰিওফালে তামোল বাগান বাছৰ বাগান পাহাৰত আহিলে এতিয়া ভাল লাগে বাগান চাৰিওফালে গাছ গছনি এতিয়া য'তে যাওঁ কাটে দেখোঁ খালি গাছবিলাক কাটি ঘূৰ্তে পাকতে ভাগৰত পৰিলোঁ আৰু এতিয়া ল'লোঁ ৰেষ্ট অলপ টাইম ইয়াত এতিয়া বহিলোঁ আৰু এই তলত চাই আছোঁ যে যদি কিবা মানে জঁপিয়াই যদি নামিব পালে হয় কিমান ভাল হ'ল আৰু ওখৰ পৰা নামাৰ পৰা উঠে ওপৰত আৰু নামাত যা ইমান কেতিয়াবা চিন্তা হয় যদি হেলিকপ্টাৰ যদি ইয়াতে আহে মই মানে জঁপিয়াই মানে লাগ পাম নেকি এতিয়া এনে কৈছোঁ
আৰু কিবা চাই আছে কিবা দেখা পাইছে তলত কিবা মুৰ্গী চুৰ্গীয়ে কিবা দেখা পাইছে আৰু এনেকৈ চাই থাকতে থাকতে আমি অলপ এইফালে বেলেগ চাইডত আহিলোঁ আৰু বেলেগ চাইডত যি এটা বস্তু মানে এটা যি পৰিৱেশ দেখা পালোঁ তাক দেখি অলপ মানে বেয়া লাগি গ'ল কাৰণ চাওক এই যে তলত দুটা মানুহ আছে আৰু এই যে পাহাৰৰ এই ভাগখিনি একদম জ্বলাই মানে শেষ কৰি দিছে মানে একদম গাছ গছনি বাছ চব মাৰি দিছে জ্বলাই আৰু তেওঁলোক গাছ কাটি আছে এই তলত দুটা মানে পাহাৰবিলাক এনেকৈ মানে গছ গছনি কাটি ধ্বংস কৰি আছে ইয়াতে হ'ব পাৰে বাগান কৰিব তেওঁলোকে কিন্তু ইমান পাহাৰবোৰ জ্বলাই মানে শেষ কৰি দিছে একদম গছ গছনি মৰি গৈছে একদম নোহোৱা হৈ গৈছে আৰু কেতিয়া এইবিলাক জংঘল আৰু পুনৰ হ'ব তো কোৱা নাযায় কাৰণ মানুহে ধ্বংস কৰি আছে তো দেখি অলপ বেয়া লাগে আমি যেতিয়া ইয়াত আহিলোঁ মানে প্ৰথমে এই যে বাঁহ থোবাটো এটা ডাঙৰ এটা বাগান মানে বাগান থকা ডাঙৰ এটা থোবা তাতে একদম জুই লগাই দিছে আৰু গোটেই থোবা একদম নষ্ট হৈ গৈছে তো এইবিলাক দেখিলে অলপ বেয়া লাগে মানে গছ গছনিবিলাক মৰি গৈছে জুই লগাৰ ফলত তেনেকুৱা কৰিব নালাগে আচলতে কাৰণ প্ৰকৃতি হয় প্ৰকৃতি নষ্ট কৰিব নালাগে প্ৰকৃতি আমাক জীয়াই তুলিছে আৰু এই প্ৰকৃতিৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে প্ৰকৃতিকে আমি ধ্বংস কৰি আছোঁ তো কৰিব নালাগে তো কি ক'ম আৰু চাওক মানে নিজৰ যিখিনি মানে প্ৰয়োজন সেইখিনি বস্তু গোটাবৰ কাৰণে গছ কাটক আৰু তাৰ ভাল কামতো লগাওক কিন্তু গোটেই গছ কাটি তেনেকৈ পেলাই থৈছে বা কিবা কিবি কৰি বেলেগ কামত লগাই আছে মানে তেনেকুৱা নহয় মানে যিখিনি আপোনাৰ প্ৰয়োজনীয় সেইখিনি কাটক গতিকে যি কি নহওক আমি আহিলোঁ তলত এতিয়া এটা সৰু ঝৰ্ণা দেখা পাইছোঁ তাতে পানী লাগি আছে কাৰণ যিসকলে পাহাৰত গৈছে তেওঁলোকে জানে যে পাহাৰত পানী পোৱা বিৰাট টান আৰু এই পাইপেৰে মানে তলত যিখিনি মানুহ থাকে তেওঁলোকে নান ঠান খুন্দা নাযায় এইবিলাক পানী হ'ল পাহাৰ ঘূৰা এবাৰ যাওঁ ঘৰত গীতেৰে সুৰেৰে হিয়াৰ বেগেৰে প্ৰণয়ৰ